I look at you and it's easy to see you are that someone I've been trying to meet. I got your number, won't you pick up the phone? Don't leave me hanging on the dial tone. Think back to the night that we met, jumping in the pool, talk to you, dripping wet. Nervous when I speak, so I trip on my tongue. Never thinking you would be my number one. কি খবৰ সকলোৰে আশা কৰিছো সকলোৱে ভালে কুশলে আছে মোৰো ভাল আৰু আজি যেহেতু এটা আজি বন্ধ হয় তো ভাবিছো কৰবাত ওলাই যাও মানে আউটিংত যাও বা মই মনুৰাদা তো ক'ত যাও আপোনালোকক দেখুৱাম হিয়া সাসপেন্সত ৰাখিম এতিয়া মই তো ভিডিঅটো চাই থাকিব হেকলৈকে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আপোনালোকে বাৰু যেতিয়া এনেকৈ আউটিঙত যায় নিজৰ ভাল লগা মানুহৰ লগত या ফ্যামিলি মেম্বাৰ্ছ হ'ব পাৰে ফ্ৰেণ্ডছ হ'ব পাৰে কেনেকৈ যায় বাৰু মই কিন্তু খুব বেছি উৎপাত কৰি যাওঁ গান গাই ফূৰ্তি কৰি পুৰা জাৰ্নিটো এনজয় কৰি যাওঁ আৰু আমি পুৰা গান চান গাই গ'লোঁ দোকানখন যে দেখিছিলে তাৰ পৰাই মেগী কিনি ল'লোঁ আৰু গাড়ীতে আমি খাম যিহেতু একো খাই অহা নাই আৰু ইমান ধুনীয়া ফ্ৰেছ বতাহ আহি আছিলে মোক দেখি চাগে নিশ্চয় অনুমান কৰিব পাৰিছে পুৰা ধুনীয়াকৈ ভাল লগা গান শুনি শুনি ফিল কৰি কৰি গৈ থাকিলোঁ আৰু অকণমান আগত গৈ মেগী খাম জেগাখিনি দেখি নিশ্চয় আপোনালোকে গেছ কৰিব পাৰিছে আমি শ্বিলং পিনে গৈ আছোঁ বাট ছাডেন প্লেন হয় আগৰ পৰা একো প্লেন কৰি থকা নাই আৰু মোক দেখি গম পাইছে চাগে কি ধুনীয়া ফ্ৰেছ এয়াৰ আহি আছে তো মেগী কিনি ল'লোঁ আমি এতিয়া অকণমান আগত গৈ নংপু পাম আৰু গাড়ীতে আমি মেগী খাম তো গোটেই জাৰ্নিটো আপোনালোকে মোৰ সৈতে থাকক দেখুৱাই গৈ থাকিম গাইজ এইখিনিতে মই আপোনালোকক এটা কথা কৈ লওঁ এই ভিডিঅ'টো মই বহুত পলমকৈ আপোনালোকৰ মাজলৈ দিছোঁ কাৰণ আমি যিখিনি সময়ত গৈছিলোঁ খুব বেছি গৰম আছিলে যেতিয়া বহুত গৰম পৰিছিল ন গুৱাহাটীতো বহুত বেছি গৰম আছিল সেই সময়খিনিতে গৈছিলোঁ আৰু ভিডিঅ'টো বহুত পলম হ'ল মোৰ আপলোড কৰোঁতে কাৰণ ব্যস্ততাত থাকোঁ মনো নাযায় ভাগৰ লাগে এডিট কৰিবলৈ সময় নাপাওঁ তো ফাইনেলি আপোনালোকলৈ বুলি এই ভিডিঅ'টো দি দিছোঁ মই শ্বিলঙৰ যে ৰাস্তাৰ চাইডে চাইডে যে ফ্ৰেছ একদম ফল মূলৰ দোকানবোৰ থাকে দেখি খুব ভাল লাগে নহয় বেচিকেলি আপোনাৰ এয়া পাইনএপলছৰ যে দোকানবোৰ বৰ বেছি ভাল লাগে দেখি তো আমিও এতিয়া ফল ল'লোঁ আৰু লগতে কি ধুনীয়াকৈ বায়ে এতিয়া কিনি লোৱা মেগী পেকেট তাইৰ বুদ্ধিৰে ধুনীয়াকৈ বনাই খোৱালে আমাক কাৰণ একো খাই ওলোৱা নাছিলোঁ খালী পেটেৰে ওলাইছিলোঁ আৰু ধুনীয়াকৈ জাৰ্নি কৰি কৰি ফাইনেলি আমি সেই পইণ্টটোত আহি ৰখিলোঁ যিখিনি কেফেটেৰিয়া বুলি কয় য'ত এখন সুন্দৰ ধুনীয়া এখন ৰেষ্টুৰেণ্ট আছে মেক্সিমাম মানুহে তাতে খাই এতিয়া আমি সোমালোঁ চাওক কিছু ঠাণ্ডা আছে ৰাইজ বাপৰে বাপ যদি আপোনালোকে আহে তেতিয়াহ'লে প্লিজ চুৱেটাৰ দুৱেটাৰ লৈ আহিব জেকেট লৈ আহিব কাৰণ বিৰাট বেছি ঠাণ্ডা পাইছোঁ বহুত ঠাণ্ডা পাইছোঁ গাড়ীৰ পৰা নামাৰ পিছত আৰু বেছি ঠাণ্ডা পাইছোঁ গাড়ীৰ ভিতৰত বাৰু ইমান এটা ফিল হোৱা নাছিলোঁ খুব ঠাণ্ডা চাওঁ এতিয়া যদি কিনিব লাগে চুৱেটাৰ কিনি লওঁ ধৰিব পাৰিছে নহয় আপোনালোকে ৰেষ্টুৰেণ্টখন যদি এইখিনিত গৈ এই ৰেষ্টুৰেণ্টখনত খোৱা নাই দেন প্লিজ খাব নেক্সট টাইম গ'লে খুব বেছি টেষ্টি আছিলে আমি বিভিন্ন কিবা কিবি খালোঁ আৰু মানে ঠিকছে খালোঁ জানেনে গাইজ একেটা সময়তে পুৰা দবাই খাই দিলোঁ বঢ়িয়া লাগিল চেৰাপুঞ্জীৰ ইভিনিং কি ভাল লাগিছে বুজাব নোৱাৰা অনুভূতি গুৱাহাটীততো চাগে পুৰা গৰম গৰম হৈ আছে এতিয়া চাওক নাই কিনে চাওক এইবোৰ চাওক ফগ বতৰটো খুব সুন্দৰ বৰষুণ অকণমান পৰি আছে তো চেৰাপুঞ্জীত দেখুৱাম আপোনালোকক গোটেইবোৰ দেখুৱাম কি কৰোঁ আৰু আছোঁ আজি নিশাটো আছোঁ চেৰাপুঞ্জীত গতিকে দেখুৱাই গৈ থাকিম আন্ধাৰ হৈ গ'ল আৰু ফগেই ফগ আৰু নিশ্চয় আপোনালোকে জানে ইভিনিং সময়খিনি যেতিয়া আন্ধাৰ হৈ কেনেকুৱা হৈ পৰে তো
আমি লাহে ধীৰে আগবাঢ়ি গৈ থাকিলোঁ আৰু গৈ চেৰাপুঞ্জীত আমি এখন দোকানত সোমালোঁ মানে চেৰাপুঞ্জীত চুৱেটাৰ নানাৰ মজা ভালকৈ পালোঁ জানেনে গাইজ এতিয়া ঠাণ্ডাত মৰি পেলাই চুৱেটাৰ কিনিবলগীয়া হ'ল শ্বিলং আহি পেলাই চুৱেটাৰ ননাকৈ আহিছোঁ বিৰাট ডাঙৰ ভুল কৰিছোঁ তো সেয়ে এইটো নতুন চুৱেটাৰ কিনি ল'লোঁ আৰু আজি আৰু কালিৰ কাৰণে এই চুৱেটাৰটো কিনিম এতিয়া মই নতুন চুৱেটাৰ লৈ গ'লোঁ বা আৰু মই আৰু বহুত হোটেল ৰিজৰ্ট চাৰ্চ কৰি ফাইনেলি আমি চেৰেন ৰিজৰ্টত সোমাইছোঁ আৰু আমি আজি নিশাটো ইয়াতেই থাকিম তো আপোনালোককো ৰিজৰ্টখন বাৰু কেনেকুৱা সেয়া দেখুৱাম বাৰু মই ডিটেইলছত ভালকৈ পিছত পালোঁ ৰুম আৰু হোটেলখনৰ নাম হৈছে চেৰেন হোটেল চহৰাত আছে তো চুৱেটাৰ টেটাৰ কিনিলোঁ মজাকৈ এয়া চাওক নতুন চুৱেটাৰ চেৰাপুঞ্জীৰ চুৱেটাৰ পিন্ধি বহিছোঁ বম ঠাণ্ডা ইয়াতে ৰুমটো বৰ ধুনীয়া বলক দেখুৱাওঁ আপোনালোকক ৰুমটো ন ৰাইজ এতিয়া এইটো ভিডিঅ'ত মই গোটেইখিনি দেখাই দিলে কেনেকুৱা হ'ব বাৰু তো এতিয়াই নেদেখাওঁ ষ্টে টিউন গাইজ প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো বাই বাই